हेलो फ्रेंड्स, आज एक नतुन भिडिओ लै आइছোঁ। आज पोर्टेबल मिनी फैनखन आज आनबक्सिंग करि देखुवाम। यार बेटारी बैकअप केनेकुवा हय, यार प्राइसटो किमान आछे सकलो आपनालोকক जनाम। भिडिओটো हेकলৈके चाब। यार लगते एटा पलिथिन आछे। यार लगते USB चार्जार एडाल पाबो। प्रथमते आपनालोके फैनखान चाइ लওক। देखात खूबेই धुनिया হয়। देखात खूबेই धुनिया। यार लगते LED लाइट এটা পাবো। দেখাত খুবই ধুনিয়া হয়। কমাই ল'ব পাৰিব। ফেনখন মুভিং কৰিব পাৰিব। এনেকৈ দিলে এনেকৈ দিব পাৰিব। মুভিং কৰিব পাৰিব ধুনীয়াকৈ। স্প্লিটো খুবেই আছে। এতিয়া আপোনালোকক জনাও ইয়াৰ বেটাৰী বেকআপটো কেনেকুৱা হয়। বেটাৰী বেকআপটো খুবেই ভাল। 6 ঘণ্টা ধুনীয়াকৈ যাব। 6 ঘণ্টা ধুনীয়াকৈ চলিব। লাইটটোও জ্বলাব পাৰিব। প্ৰাইচটো ইমান এটা নহয়। এমেজনত আপোনালোকে 500 টকাৰ ভিতৰত পাই যাব। 500 550 ভিতৰত ধুনীয়াকৈ পাই যাব। ধুনীয়া বটা। চাই লওক ধুনীয়া হয় ফ্ৰেণ্ড। চাৰ্জ দিলেইতো লাইটটো জ্বলিব। চাৰ্জ দি দেখাই আছোঁ। লাইটটোও দিব পাৰে। ধুনীয়া বটা হয়। প্ৰাইচটোও কম